কোকৰাঝাৰৰ সাংবাদিক বন্ধুসকল, দাদা ভাইসকল আৰু গুৱাহাটীৰ পৰা উপস্থিত হোৱা আমাৰ চিনিয়ৰ জাৰ্নেলিষ্ট প্ৰাঞ্জল দা, মই সকলোলৈ ধন্যবাদ জনাইছোঁ যে আপোনালোকে ছবি আহি ইয়াত উপস্থিত হৈছে। মই আজি কিছুমান গুৰুত্বপূৰ্ণ কথাৰ ওপৰত প্ৰেছ ব্ৰিফিং কৰিবলৈ ওলাইছোঁ আৰু এই সময়ত মই এখন বুকলেট ইয়াত আপোনালোকক দিছোঁ, য'ত ভিজন টু একশ্যন দ্য বড়োলেণ্ড মডেল অফ পিচ এণ্ড ডেভেলপমেণ্ট, পিচফুল স্মাৰ্ট এণ্ড গ্ৰীণ বড়োলেণ্ড বুলি ইয়াত লিখা আছে। তো 2020 চনত বড়োলেণ্ডত চৰকাৰ গঠন কৰাটো বহুত কঠিন আছিলে। ইয়াৰ আগৰ সময়খিনি আপোনালোক সকলোৱে জানে, কাৰণ ইয়াত যিসকল আমাৰ সাংবাদিক বহি আছে, আপোনালোকে কিছুমানে যোৱা 15 বছৰ, কিছুমানে 20 বছৰ বা কিছুমান তাৰ আগৰ পৰাও ইয়াত ৰিপৰ্টিং কৰি আছে। আৰু বড়োলেণ্ডৰ সেই সময়ৰ যিটো পৰিৱেশ আছিলে, এই পৰিৱেশটো বহুতখিনি ভাল পৰিৱেশ নাছিলে। যিটো নৰ্মেলচি বুলি কোৱা হয়, যিটো স্বাভাৱিক বুলি কোৱা হয়, এই স্বাভাৱিকটো বড়োলেণ্ডত তেতিয়া নাছিলে। আমি ইয়াত যিখিনি মানুহ বসবাস কৰি থাকোঁ, যে 3 মিলিয়নতকৈ বেছি, এই মানুহবিলাকে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে এটা অশান্তি আৰু ভয় শংকাত সদায় সময়বিলাক কটাব লগা হৈছিলে। আমি সেই সময়টো কেতিয়া মানে যাব আৰু ভাল সময় কেতিয়া আহিব, ইয়াৰ অপেক্ষাত সদায় থাকিব লগা হৈছিলে। সদায় ৰাতিপুৱালে আমাৰ সকলোৰে মনত এটা ভয় আহিছিলে যে আজি বা কি হয়, আৰু সূৰ্য ডুবাৰ লগে লগে সকলোৰে এটা ভয় হয়, আকৌ পুনৰ আজি ৰাতি বা কি হয়। যেতিয়া নিৰ্বাচন আহে আকৌ বেছিকৈ ভয় লাগে, কাৰণ নিৰ্বাচনীৰ সময়ত প্ৰত্যেকটো নিৰ্বাচনটোতে BPFৰ সময়ত হিংসা হৈছিলে। এনেকুৱা লাগিছিল যে নিৰ্বাচন বড়োলেণ্ডত হ'বই নালাগে। যি নিৰ্বাচন ভাৰতৰ গণতন্ত্ৰৰ সবচে ডাঙৰ এটা প্ৰক্ৰিয়া, যাৰ দ্বাৰা আমাৰ গণতন্ত্ৰটো শক্তিশালী কৰে, পিপুলছক ৰিপ্ৰেজেণ্টেশ্যন দিয়ে আৰু পলিচি মেকিং বডিটো ফৰ্ম কৰে। অসমত MLA সকলক জিকাই পেলাই এছেম্বলিত লৈ যায় আৰু এছেম্বলিত অসমৰ বৰ্তমান আৰু ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰে, এজেণ্ডা তৈয়াৰ কৰে, প্লেনিংবিলাক বনোৱা হয়। ভাৰতত প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে পাৰ্লিয়ামেণ্টত আমাৰ MP জিকি যায় আৰু পাৰ্লিয়ামেণ্টত বিভিন্ন পলিচি বনোৱাত তেখেতসকলে অংশগ্ৰহণ কৰে। সেই নিৰ্বাচনবিলাকে যেতিয়া বড়োলেণ্ডত আহে, আমাৰ পলিচি মেকিং বডিত আমি ভাল ৰিপ্ৰেজেণ্টেশ্যন বা ৰিপ্ৰেজেণ্টেটিভ চিলেকশ্যন কৰিব লাগে, কিন্তু ইয়াত আমি জীৱনৰ লগত যুঁজিব লাগে। ইয়াত আমি নিৰাপত্তাৰ কাৰণে সদায় ভাবিব লাগে। আমাৰ চকুৰ আগতে বহুতখিনি হিংসা হৈ গ'ল। জগজিৎ শইকীয়াৰ নিচিনা সাংবাদিক কোকৰাঝাৰৰ মাজমজিয়াত টাউনত হত্যা কৰা হ'ল, বডোচাৰ নিচিনা সাংবাদিকক হত্যা কৰা হ'ল, বহুতখিনি ইয়াত লাফিকুলৰ নিচিনা যুৱ নেতাক হত্যা কৰা হ'ল, বহুতখিনি ঘটনা সেই সময়ত হৈ গ'ল। বাৰে বাৰে গোষ্ঠী সংঘৰ্ষ হ'ল, ভাতৃঘাতী সংঘৰ্ষ হ'ল, আৰু এটা অঞ্চল য'ত প্ৰাকৃতিৰে ভৰপূৰ, সেউজীয়া, ইয়াত ইতিহাস আছে। এই অঞ্চলত বহুতখিনি ভাল ভাল কবিতা ৰচনা হৈছে। এই অঞ্চলতে আমাৰ বড়োসকলৰ ভাল ভাল নেতাসকলে, দূৰদৰ্শী নেতাসকলে জন্ম পাইছে। এই অঞ্চলতে আমাৰ বড়োসকলক জীয়াই ৰখাৰ কাৰণে যি ৰাজনৈতিক সংগ্ৰাম, সামাজিক সংগ্ৰাম কৰিব পৰা আজি নেতাসকলে জন্ম পাইছিলে। কিন্তু ইয়াতে কিছুমান ৰাজনৈতিক ভুল সিদ্ধান্তৰ কাৰণে যোৱা 17 বছৰত আগ্ৰামা মহিলাৰ দিনত এই গোটেই পৰিৱেশটো অলপ ওলোটা হৈ গৈছিলে, আৰু আমাৰ কাৰণে বড়োলেণ্ডটো মানুহৰ কাৰণে সেই সময়ত জীয়াই থকাৰ কিমান উপযোগী এই কথাটো মানুহে ভাবিবলৈ বাধ্য হৈছিলে। চনত UPPLে আমি পৰিৱৰ্তন দৰকাৰ, UPPL চৰকাৰ এটা শ্লোগান লৈ পেলাই আমি ইলেকশ্যনলৈ আহিলোঁ, আৰু পৰিৱৰ্তন কোনটো কোনটো বিষয়ত কৰিব এই কথাখিনি আমি ফ'কাছ কৰিলোঁ। প্ৰথম পৰিৱৰ্তন, হিংসাৰ পৰা শান্তিলৈ এই অঞ্চলটো আনিব লাগিব, আৰু হিংসাৰ পৰা শান্তিলৈ অনাৰ কাৰণে ফাৰ্ষ্ট আমি চৰকাৰ গঠন কৰি বড়োলেণ্ড হেপিনেছ প্ৰগ্ৰাম এটা আৰম্ভ কৰিলোঁ। আমি জানো যে আমাৰ ওচৰ চুবুৰীয়া দেশখনত গ্ৰছ নেশ্যনেল হেপিনেছ বুলি এটা প্ৰগ্ৰাম আছে। আমি আমাৰ বড়োলেণ্ড অঞ্চলত, ভাৰতবৰ্ষত এনেকুৱা প্ৰগ্ৰাম ক'তো নাই, কিন্তু এই কাউন্সিলখনত, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত, BTRত আমি
বডোলেণ্ড হেপিনেছ মিছন আৰম্ভ কৰিলোঁ, য'ত বিভিন্ন সময়ত বিভিন্ন হিংসাৰ বলি হোৱা সেই লোকসকলক টাৰ্গেট কৰি, সেই জনগোষ্ঠীবিলাকক টাৰ্গেট কৰি আমি বডোলেণ্ড হেপিনেছ মিছনটো আৰম্ভ কৰিলোঁ। আৰু বডোলেণ্ড হেপিনেছ মিছনৰ দ্বাৰা বডোলেণ্ডত কিমান জনগোষ্ঠী আছে, সেই জনগোষ্ঠীবিলাকৰ নেতৃত্ব কোন, সেই জনগোষ্ঠীবিলাকৰ সামাজিক দায়িত্ব কোনে লৈছে, এই জনগোষ্ঠীবিলাকৰ সাংস্কৃতিক দায়িত্ব কোনে লৈছে, এই আটাইবোৰ সংগঠনক আমি কানেকশ্যন কৰিলোঁ। আৰু তেখেতসকলৰ লগত আমি যেতিয়া সম্পৰ্কত আহিলোঁ, সম্পৰ্কত আহিবলৈ চেষ্টা কৰিলোঁ। আৰু সম্পৰ্কত অহাৰ লগে লগে এই জনগোষ্ঠীবিলাকৰ আশা আকাংক্ষা, তেখেতসকলৰ খং দুখ বেদনা, এই কথাবিলাক আমি লাহে লাহেকৈ বুজিবলৈ সক্ষম হ'লোঁ। যদিও আমি সহবাসস্থান কৰোঁ, আমাৰ চৰকাৰে 26টা জনগোষ্ঠীৰ লিষ্ট ওলোৱাৰ আগত ইয়াত কোনোৱে ক'ব পৰা নাছিল যে ইয়াত যে 26টা জনগোষ্ঠী আছে। ইয়াত 15 লাখ 18 লাখ তেনেকুৱা জনসংখ্যা আছে। কিছুমান জনগোষ্ঠীৰ 12 লাখ জনসংখ্যা আছে, কিছুমান জনসংখ্যা আছে 25,000 টকাও জনগোষ্ঠী আছে। চ' এই 18 লাখ বা 12 লাখ বা 15 লাখ জনসংখ্যা থকা জনগোষ্ঠী আৰু 25,000ৰ পৰা 10,000 জনসংখ্যা থকা জনগোষ্ঠী আমি একেলগে সহবাসস্থান কৰোঁ। গতিকে আজি ভাৰত স্বাধীন হোৱাৰ পিছত সেই জনগোষ্ঠীবোৰো স্বাধীন হ'ল, সেই জনগোষ্ঠীবোৰৰ প্ৰত্যেকজন ব্যক্তিয়ে স্বাধীন হ'ল। কিন্তু স্বাধীন ভাৰতত সেইসকল জনগোষ্ঠীৰ ব্যক্তিসকলে আজিও ভাবে যে আমাৰ স্বাভিমানটো আমি জীয়াই ৰাখিব পৰা নাই, আমাৰ পৰিচয় অস্তিত্বটো আমি জীয়াই ৰাখিব পৰা নাই। আৰু সেইকাৰণে এই জনগোষ্ঠীবোৰক এটা ক্ষুদ্ৰ কাউন্সিল চৰকাৰে কেনেকৈ তেখেতসকলৰ আত্মমৰ্যাদা দিব পৰা যায়, কেনেকৈ তেখেতসকলক এটা ৰিকগনিশ্যন দিব পৰা যায় চৰকাৰীভাৱে, এই কথাবিলাক আমি হেপিনেছ মিছনত অনা হ'ল। আৰু আজি বডোলেণ্ডৰ যিটো বডোলেণ্ড মডেল অফ ডেভেলপমেণ্ট এণ্ড পিচ, ইয়াত আমি এটা কাম কৰিবলৈ সক্ষম হ'লোঁ যে 26টা জনগোষ্ঠীক আমি খন্তেক সময়ৰ কাৰণে হ'লেও, 5 বছৰৰ কাৰণে হ'লেও আমি একেলগে বহিবলৈ, একেলগে কথা পাতিবলৈ, একেলগে বিবেচনা কৰিবলৈ, আলোচনা কৰিবলৈ আমি আজি ভাল এটা পৰিৱেশ গঢ়িব পাৰিছোঁ। কমিউনিটি কাউন্সেলিং চেণ্টাৰ, আমাৰ অঞ্চলত ডমেষ্টিক ভাইলেঞ্চ, মদ ভাং খাই কেতিয়াবা হাল্লা কৰে বা কোনোবা পৰিয়ালত অসুবিধা হয়, সেইসকলৰ কাৰণে আমি বডোলেণ্ড কমিউনিটি কাউন্সেলিং চেণ্টাৰ চৰকাৰ অহাৰ লগে লগে আৰম্ভ কৰিছিলোঁ। আৰু সেই কাউন্সেলিং চেণ্টাৰ খিনিয়ে বহুতখিনি এচিভমেণ্ট পাইছে। গতিকে মই এই চেণ্টাৰটো অনাগত দিনতো আমি চলাই থকাৰ কাৰণে ঠিক কৰিছোঁ। চাইল্ড ফ্ৰেণ্ডলি BTR মিছন আমাৰ আছে। শিশুসকলক আমি চাইল্ড ট্ৰাফিকিং, চাইল্ড লেবাৰ, চাইল্ড নিউট্ৰিশ্যন বিভিন্ন প্ৰব্লেমৰ পৰা উদ্ধাৰ কৰিবলৈ চাইল্ড ফ্ৰেণ্ডলি BTRটো আৰম্ভ কৰিছোঁ। ডিজেবল ফ্ৰেণ্ডলি BTR আমাৰ প্ৰায় 27,000 আমাৰ ডিফাৰেণ্টলি এবল আমাৰ সংখ্যা আছে। সেইসকলৰ জীৱিকাৰ কাৰণে, সেইসকলৰ এমপ্লয়মেণ্টৰ কাৰণে আমি ডিজেবল মিছনটো আমি ইয়াতে আৰম্ভ কৰিছোঁ। ইনক্লুচিভ ৰিহেবিলিটেশ্যন প্ৰগ্ৰাম ইয়াত আমি ৰাখিছোঁ। মানৱ সেৱা মিছন ৰাখিছোঁ। মানৱ সেৱা মিছনত আমি ফাইনেন্সিয়েল এড দি আছোঁ। বীমা চিবিনাই বিথাংকি আপোনালোকে সকলোৱে জানে, যিবিলাক আমাৰ ষ্টেট নন ষ্টেট এক্টৰ, পুলিচ আৰ্মি আৰু আমাৰ সশস্ত্ৰ সংগ্ৰামৰ লগত সংগ্ৰামীসকলৰ লগত সংঘাত হোৱাত যিসকলে মৰি গ'ল, পুত্ৰবিলাক যাৰ মাতৃবিলাক জীয়াই আছে, তেখেতসকলক প্ৰত্যেক মাহত 1,000 কৰি দিয়াৰ কাৰণে, জীৱিত অৱস্থালৈকে তেখেতসকলক সদায় দিয়াৰ কাৰণে ঠিক কৰা হৈছে। তো এই আঁচনিটো ইতিমধ্যে আমাৰ প্ৰচলন হৈছে। বডোলেণ্ড হাউচ হোল্ড ইনকাম গেৰেণ্টি স্কিম, সেইটো আমি আৰম্ভ কৰিছোঁ, যাতে পুৰেষ্ট অফ দ্য পুৰ, মানে যিটো চবচে দুখীয়া মানুহ, লাষ্ট মানে মেন, তেখেতসকলক সহায় কৰাৰ কাৰণে এই আঁচনিটো অনা হৈছে। CM ড্ৰট ৰিলিফ প্ৰগ্ৰামটো আমি আনিছোঁ। কেতিয়াবা আমাৰ নেচাৰেল কেলামিটি হয়, ড্ৰট হয়, তেতিয়া খেতিয়কবিলাকৰ বহুত ক্ষতি হয়। আমাৰ এগ্ৰিকালচাৰ বাজেটৰ 5% প্ৰত্যেক বছৰে ৰখা হ'ব CM ড্ৰট ৰিলিফ ফাণ্ডৰ কাৰণে, যাতে আমি খেতিয়কসকলক সহায় কৰিব পাৰোঁ। বডোলেণ্ড ছ'চিয়েল ৰেজিষ্ট্ৰেশ্যন প্ৰগ্ৰাম, এইটো আমাৰ এই বছৰৰ পৰা আৰম্ভ হ'ব। আমাৰ বহুত যুৱ যুৱতীসকলে বাহিৰত কাম কৰিবলৈ যায়, কেতিয়াবা ভিক্টিম হয়। গতিকে আমি বিচাৰিছোঁ যিসকলে পঢ়িবলৈ গৈছে, চাকৰি কৰিবলৈ গৈছে, পঢ়ি লিখি ভালকৈ গৈছে, তেখেতসকলে ছেফ হয়। যিসকলে পঢ়া লিখা নাই, জীৱিকাৰ কাৰণে বাহিৰত গৈছে, বহুত সময়ত তেখেতসকলে ভিক্টিম হয়। গতিকে সেইসকলক আমি অনুৰোধ কৰিম যে যেতিয়া বাহিৰত যায় তেখেতে নিজৰ গাঁওবুঢ়া আৰু বা থানাত তেখেতসকলে ৰিপৰ্ট কৰি যাব পাৰে, তেতিয়া সময়ত টাইম টু টাইম তেখেতসকলক আমি খবৰ ল'ব পাৰোঁ, যাতে তেখেতসকলে ছেফ আছে নে নাই। পদক্ষেপৰ দ্বাৰাই আমি ভিজন ডকুমেণ্ট বনালোঁ। 26টা জনগোষ্ঠীৰ একেলগে আমি ভিজন ডকুমেণ্ট বনোৱা হ'ল। আৰু সেই জনগোষ্ঠীবিলাকক নিজৰ ভিজনটো কি, আজি চৰকাৰে এইটো যুগুত কৰি পেলাই, এইটো কম্পেল কৰি পেলাই তেখেতসকলক আজি প্ৰেৰণ কৰিলোঁ। আৰু সেই জনগোষ্ঠীবিলাকে
ভৱিষ্যতৰ কাৰণে এটা ৰোড মেপ তৈয়াৰ কৰিবলৈ সক্ষম হৈছে আমি চৰকাৰে বনাই দিয়া এই ভিজন ডকুমেণ্টৰ পৰা। দ্বিতীয় কথা আছিলে এই হেপিনেছ মিছনৰ যে সেই জনগোষ্ঠীবোৰৰ কিছুমান ফেষ্টিভেল আছে, যি ফেষ্টিভেলটো নেশ্যনেল ফেষ্টিভেল নহয়, যি ফেষ্টিভেলটো ষ্টেট ফেষ্টিভেল নহয়, এই ফেষ্টিভেলবিলাক কিন্তু বহুত সুন্দৰ ফেষ্টিভেল, এই জনগোষ্ঠীবোৰৰ বহুত আপোন, সেই জনগোষ্ঠীবোৰে ইম'চনেলি এই ফেষ্টিভেলৰ লগত এটাচ হৈ আছে। তো সেই জনগোষ্ঠীবোৰৰ ফেষ্টিভেলবিলাক আজি প্ৰত্যেকটো জনগোষ্ঠীৰ এটা এটা ফেষ্টিভেল কাউন্সিল চৰকাৰে আমি ৰিকগনেশ্যন অলৰেডি দিয়া হ'ল আৰু সেইটো কাউন্সিলৰ কেলেণ্ডাৰত আহি যাব। আমাৰ কথা এই ক্ষুদ্ৰ জনগোষ্ঠীবিলাক বিশ্বৰ বিভিন্ন প্ৰান্তত, দেশৰ বিভিন্ন প্ৰান্তত, ৰাজ্যৰ বিভিন্ন প্ৰান্তত যদি বিচাৰিও নাপায়, বড়োলেণ্ডত সেই জনগোষ্ঠীবিলাকক বিচাৰি পাব। সেই জনগোষ্ঠীবিলাকৰ যি নেকি জীৱনশৈলী, সেই জনগোষ্ঠীবিলাকৰ যিটো ভাষা সংস্কৃতি ইতিহাস, সেইটো জীৱিত কৰি ৰখাৰ কাৰণে বড়োলেণ্ড চৰকাৰে আমি ইতিমধ্যে এটা কমিটি বনাই দিছোঁ যে তেখেতসকলৰ এটা ইথনোগ্ৰাফি, তেখেতসকলৰ ইতিহাস ৰচনা কৰা হ'ব। গতিকে হেপিনেছ মিছনৰ দ্বাৰা আজি বড়োলেণ্ডত পুনৰ আমি শান্তি ঘূৰাই আনিব পাৰিছোঁ, পুনৰ জাতি জনগোষ্ঠীৰ মাজৰ সম্প্ৰীতি আৰু সমন্বয় ঘূৰাই আনিব পাৰিছোঁ, যিটো নেকি UPPL মডেলত আছে কিন্তু সেইটো আগৰ BPF মডেলত সেইটো নাছিলে। গতিকে আজি আমি ভাইলেন্স টু পিচ আমি ঘূৰি আহিব পাৰিছোঁ, কিন্তু সেইটো ছাষ্টেইন কৰাটো আমাৰ চবৰে কাৰণে ডাঙৰ কথা। চ' এতিয়া নিৰ্বাচন আহি আছে, আমি সকলোৱে নিৰ্বাচনত যাম, কিন্তু মই সকলোকে অনুৰোধ কৰিম যে নিৰ্বাচনৰ সময়ত যিসকলে কথা ক'ব, যিসকলে ভাষণ দিব, যিসকলে বিভিন্ন ৰণকৌশল কৰিব নিজৰ প্ৰাৰ্থী জিকাৰ কাৰণে, নিজৰ দলটো জিকাৰ কাৰণে, সেই ৰণকৌশলবিলাকত যাতে আমি ঘূৰাই অনা যিটো সংগতি, আমি ঘূৰাই অনা শান্তি, আমি চবে মিলি ঘূৰাই অনা যিটো আমাৰ সমন্বয়, সেইটো যাতে বিনষ্ট নহয়। মই প্ৰত্যেকটো দল, প্ৰত্যেকটো নেতৃত্বক মই আহ্বান জনাম যে আমি এই অঞ্চলৰ জনগণে আজি যি এটা শান্তিৰ পৰিৱেশ ঘূৰাই আনিছোঁ, এই কথাটো যাতে সকলো লক্ষ্য ৰাখে। ৰাজনীতিটো সমাজৰ ওপৰত নহয়, ৰাজনীতিটো জাতিৰ ওপৰত নহয়, ৰাজনীতিটো দেশৰ ওপৰত নহয়। দেশ গঢ়িবৰ কাৰণে ৰাজনীতি লাগে, সমাজ গঢ়িবৰ কাৰণে ৰাজনীতি লাগে, আমাৰ অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে ৰাজনীতি লাগে, কিন্তু ৰাজনীতিটো আমি ইমান লেভেললৈকে কৰিব নালাগে যাতে সমাজটো ধ্বংস হৈ যায়। আছিলে সকলো ৰাজপথত আহিছিল, ধৰ্ণা দিছিল, ৰেলী কৰিছিল, কিন্তু আজি সকলো ৰেষ্ট হৈ আছে, এটা ষ্টেবল অৱস্থাত আছে। ইনষ্টেবিলিটিটো ষ্টেবল, ৰুললেছ টু ৰুল। আগত BPFৰ সময়ত কোনো ৰুল বোলা এটা বিষয় নাছিলে। ৰাতিপুৱা কি হয়, গধূলি কি হয়, চৰকাৰী নিয়ম কি হয়, অনিয়ম কি হয়। কোকৰাঝাৰত এটা সময়ত হেলমেট পিন্ধিলেহে ফাইন আছিলে। ভাৰতবৰ্ষত হয়তো প্ৰথম এটা অঞ্চল আছিলে য'ত হেলমেট পিন্ধিলে ফাইন হয়, বেলেগত হেলমেট নিপিন্ধিলে ফাইন হয়। আজি হেলমেট পিন্ধি মানুহবিলাকে ফাইন দিয়াৰ পৰা হেলমেট নিপিন্ধি ফাইন দিয়ালৈকে আজি বড়োলেণ্ডখন ট্ৰেন্সফৰ্ম হ'ল, যিটো আমি পৰিৱৰ্তন বুলি কোৱা হয়। ইয়াত মানে বহুত আছিলে এটা সময়ত সব গাড়ীতে প্ৰায় মানে 70% গাড়ীতে ক'লা গ্লাছ লগায়। ক'লা গ্লাছ আমাক কিয় লাগে? ইয়াত কোনোবা VIP, কোনোবা কিবা থ্ৰেড আছে, তাক লুকাই পেলাই যাব লাগে, বা কিবা বেয়া চিন্তাৰ মানুহ আছে, কাক লাগে ইয়াত ক'লা গ্লাছ? আমি অহাৰ পৰা আমি পুলিচ প্ৰশাসনক সদায় অনুৰোধ কৰি আহিছোঁ যে ইয়াত ক'লা গ্লাছ কোনো ইউজ কৰিব নালাগে, গ্লাছত গাড়ীৰ গ্লাছত কোনো ক'লা পেপাৰ দিব নালাগে, যাতে ইয়াত সকলোৱে এটা সাহস আৰু সকলোৱে এটা ট্ৰেন্সপাৰেণ্ট চিন্তা কৰিব পাৰে, মুকলিকৈ বিচাৰণ কৰিব পাৰে, মুক্ত এটা চিন্তাৰে আগবাঢ়ি যাব পাৰে। ইয়াত কোনো লোক ঢাকৰ এটা পৰিৱেশ ৰাখিব নালাগে। কাউন্সিল চৰকাৰত কোনো ৰুল নাছিলে। ইয়াত কোনোবা 12টা বজাত আহে, 1টা বজাত যায়, কোনোবা 1টা বজাতহে ডিউটিলৈ আহে। চ' এই কথাবিলাক আজি আমি ৰুললেছৰ পৰা ৰুলত আমি লৈ আহিছোঁ। ইয়াত অকল কাউন্সিলত নহয়, ডিষ্ট্ৰিক্ট অফিচ, চাব ডিভিজন অফিচ, ব্লক অফিচবিলাকতো কোনো মানুহে ৰেগুলাৰলি ডিউটি কৰা নাছিলে, কিন্তু এতিয়া চবে ডিউটি কৰিব লাগে আৰু নিয়মিতভাৱে ডিউটি কৰাৰ কাৰণে আমাৰ গ্ৰাছ ৰুটৰ পৰা ওপৰলৈকে ডেভেলপমেণ্টটো খুব ফাষ্ট হৈছে। আমি দেখিবলৈ পাইছোঁ যে এই অঞ্চলটো ডিষ্টাৰ্বেঞ্চ এৰিয়া বুলি কেনে বহুতে অহা নাছিলে, আজি বড়োলেণ্ডত আহিবলৈ বহুতে বিচাৰে। এটা সময়ত বড়োলেণ্ডত আহিব লাগিলে 10 বাৰ ফোন কৰিছিলে। বড়োলেণ্ডত আহি পোৱাৰ পিছত, কোকৰাঝাৰত আহি পোৱাৰ পিছত আপোনজনে যদি গুৱাহাটীত আছে, দিল্লীত আছে, ঘণ্টাই ঘণ্টাই ফোন কৰে, ঠিকে আছানে, ঠিকে আছানে। কিন্তু আজি ইয়াত বহুতে পৰিয়াল লৈ পেলাই কোকৰাঝাৰলৈ ফুৰিবলৈ আহে, সৰলপাৰালৈ ফুৰিবলৈ যায়, আমাৰ উল্টাপানীলৈ উল্টাপানী ছাইডলৈ ফুৰিবলৈ যায়, ৰায়মানাৰ ফালে ফুৰিবলৈ যায়। খুব সুন্দৰ এটা পৰিৱেশ আজি আমি ঘূৰাই পাইছোঁ। গতিকে আজি এই 5 বছৰৰ চৰকাৰৰ যিটো অনুভূতিত, চৰকাৰৰ যিটো এজেণ্ডা, ইয়াৰ ওপৰত মই কিছুমান কথা ক'ব বিচাৰিছোঁ। মানে ভিজন টু একশ্যন যিটো আমাৰ কথা, এই কথা দিয়ে আমাৰ কামটো আমি আৰম্ভ কৰিছোঁ। আৰু বড়োলেণ্ড মডেল অফ পিচ
আৰু ডেভেলপমেণ্ট পিচফুল স্মাৰ্ট এণ্ড গ্ৰীণ বড়োলেণ্ড এইখিনি বাক্য লৈ এইখিনি মটো লৈ পেলাই আমি আগবাঢ়ি আহিছোঁ আৰু আগবাঢ়ি যাম ধন্যবাদ কি কৈছে হা কি কৈছে বুজা নাই হা আমি যিটো দুজন সাংবাদিক ভিক্টিমাইজ হৈছে এই কথাটো লৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডিজিপিৰ লগত কথা পাতিছোঁ আৰু তেখেতৰ সকলৰ কেছ অতি শীঘ্ৰে নিষ্পত্তি হ'বলৈ গৈ আছোঁ ৰিহেবিলিটেশ্যনৰ কথাটো আপোনালোকে আগতে কোৱা নাছিলে বা তেখেতসকলেও আমাক কোৱা নাই তো সেইকাৰণে মই এই কথাটো ভবা নাছিলে আজি কথাটো যিহেতু উত্থাপন হৈছে অনাগত দিনত তেখেতসকলক আমাৰ চৰকাৰৰ পৰা 1 লাখকৈ টকা আমি ৰিহেবিলিটেশ্যন দিম যাতে তেখেতসকলৰ ঘৰুৱা সমস্যা বা এই যে কেছত তেখেতসকলে সন্মুখীন হ'ব লগা হ'ল তাত ব্যক্তিগতভাৱে হাৰাশাস্তি হৈছে ইয়াৰ কাৰণে আমি তেখেতসকলক এই সহায়টো কৰিম